प्रथम प्रश्न कঙाली बिहु काक कोৱা হয় शुद्ध उत्तरটো হল কাতি বিহুক পৰৱৰ্তী প্ৰশ্ন परंपरागत मेखला चादर कोनটো সামগ্ৰীৰ পৰা তৈয়াৰ কৰা হয় शुद्ध उत्तरটো হল কপাহ মুগা পাট সিল্ক আৰু এৰী ৰেশম পৰৱৰ্তী প্ৰশ্ন ভোগালী বিহু কাক কয় शुद्ध उत्तरটো হল মাঘ বিহুক পৰৱৰ্তী প্ৰশ্ন বছৰৰ কোনটো দিনত গৰু বিহু বা গৰু উপাসনা ৰীতি পালন কৰা হয় शुद्ध उत्तरটো হল বছৰৰ অন্তিম দিনটোত পৰৱৰ্তী প্ৰশ্ন আলি আইলাং উৎসৱৰ মুখ্য আকৰ্ষণ কি शुद्ध उत्तरটো হল গুমৰাহ নৃত্য পৰৱৰ্তী প্ৰশ্ন হস্তশিল্প বুলিলে কি বুজা शुद्ध उत्तरটো হল ঘৰুৱা পৰিৱেশত সাধাৰণ সঁজুলিৰে সহায়ত হাতেৰে সামগ্ৰী তৈয়াৰ কৰা শিল্পক হস্তশিল্প বোলে পৰৱৰ্তী প্ৰশ্ন ৰঙালী বিহুৰ প্ৰথম দিনক কি বিহু বুলি কোৱা হয় शुद्ध उत्तरটো হল গৰু বিহু পৰৱৰ্তী প্ৰশ্ন কোন বিহুত গৰুক নতুন পঘাৰে বন্ধা হয় शुद्ध उत्तरটো হল বহাগ বিহুত পৰৱৰ্তী প্ৰশ্ন অসমত কোন ধৰ্মৰ লোক বেছি शुद्ध उत्तरটো হল হিন্দু ধৰ্মৰ পৰৱৰ্তী প্ৰশ্ন বহাগ বিহুৰ শেষৰ দিনটোক কি বিহু বুলি কোৱা হয় शुद्ध उत्तरটো হল চেৰা বিহু পৰৱৰ্তী প্ৰশ্ন গোপেশ্বৰ মন্দিৰক আন কি নামেৰে জনা যায় शुद्ध उत्तरটো হল গুপ্তেশ্বৰ মন্দিৰ পৰৱৰ্তী প্ৰশ্ন কোন মাহত মাধৱদেৱ তিথি পালন কৰা হয় शुद्ध उत्तरটো হল ভাদ মাহত পৰৱৰ্তী প্ৰশ্ন শংকৰদেৱ প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি शुद्ध उत्तरটো হল এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম পৰৱৰ্তী প্ৰশ্ন কোন বিহুৱে নৱবৰ্ষৰ সূচনা কৰে शुद्ध उत्तरটো হল বহাগ বিহুৱে পৰৱৰ্তী প্ৰশ্ন হাজাৰো হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন ধৰ্মৰ লোকসকলৰ পবিত্ৰ স্থান বুলি গণ্য কৰা হয় शुद्ध उत्तरটো হল হিন্দু আৰু বৌদ্ধ ধৰ্ম অৱলম্বীসকলৰ বাবে পৰৱৰ্তী প্ৰশ্ন দৌল উৎসৱক নামনি অসমত কি উৎসৱ বুলি কোৱা হয় शुद्ध उत्तरটো হল হোলী উৎসৱ পৰৱৰ্তী প্ৰশ্ন আজানপীঠৰ দৰগাহ ক'ত অৱস্থিত शुद्ध उत्तरটো হল শিৱসাগৰৰ খৰাগুৰিত পৰৱৰ্তী প্ৰশ্ন খেতিয়কসকলে কেতিয়া পথাৰত আকাশবন্তি জ্বলায় शुद्ध उत्तरটো হল কাতি বিহুত পৰৱৰ্তী প্ৰশ্ন মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত शुद्ध उत्तरটো হল তেজপুৰত অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।